আজি ৰাতিপুৱা আমি ঠিক 4:30 মান হ'ব অনুমানিক তেনেকুৱাতে খবৰ পালোঁ যে ৱেষ্ট বেংগলৰ পৰা এখন বলেৰ' পিকআপ ভানত চোৰাং গৰু আহিব। গোসাইগাঁও মানে এইফালে আহিব আৰু ৱেষ্ট বেংগল ফালৰ পৰা আমাৰ অসমত সোমাব। তেনেকুৱা খবৰ পাই আমি এটা নাকা চেকিং লগাইছিলোঁ। লগোৱাৰ সময়তে ঠিক 5:40 মান বজাত শ্ৰীৰামপুৰ এইফালেদি আহিলে এখন বলেৰ' পিকআপ ভান আহিলে। আমি গাড়ীখন ডিটেইন কৰিবলৈ চালোঁ, পিছে পিছে খেদিলোঁ। আমাৰ গাড়ীখন দেখা পাই সি পলাব বিচাৰিছিলে। আহি পেলাই আমি এখন হাবিব হোটেলৰ সন্মুখতে গাড়ীখন ৰাখি ড্ৰাইভাৰকেইটা পলাই দিলোঁ। তাৰপিছত আমি গাড়ীখন চেক কৰি দেখিলোঁ যে হয় গাড়ীখনত গৰু আছে, 8টা ডাঙৰ গৰু আছে। গতিকে আমি বাকীখিনি এতিয়া আপোনালোকে দেখিছে, আমি বাকী প্ৰচেছ আৰম্ভ কৰিছোঁ। এইটো ওপৰত কাঠৰ গুড়া দিছে, বস্তাত কাঠৰ গুড়া ভৰাই আনিছে আৰু তলত গৰুখিনি মানে হাত ভৰি বান্ধি পেলাই শুৱাই লৈ আহিছিলে। গাড়ীখন এনেই ৰেজিষ্ট্ৰেশ্যনৰ পৰা দেখা যায় যে এখন বৰপেটা ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী, হয়তো বৰপেটা ফালে যাব বুলি আমাৰ সন্দেহ হয়। ড্ৰাইভাৰ হেণ্ডিমেন আমি অহাৰ আগতেই মানে পলাই দিলে, গাড়ী ৰাখিয়ে সিহঁত পলাই দিলে। এতিয়া আমি এটা কেছ এটা ৰেজিষ্টাৰ কৰিম আৰু গৰুখিনি আমি খোৱাৰত ৰাখিম আৰু গৰুৰ অনাৰ চনাৰ যদি আমি পাওঁ সেইখিনি পৰৱৰ্তী তদন্তত আমি উলিয়াব চেষ্টা কৰিম।